হৃদয়ৰ পাছত কথাৰ আবৃত্তি পৰাগজ্যোতি কোচ। হেল্ল' 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 হেল্ল'। তাইজনীৰ লগত কথা পতা সপোনবোৰ এনেদৰেই পৰহি যায়। মনৰ মাজত খিলখিলাই থকা কথাবোৰ ফিচিকি এখন উকা কাগজত বিৰামহীনভাৱে বৈ যায়। মনৰ মাজত সাঁচি ৰখা ভাল পোৱাবোৰে উত্তেজিত হৈ পাগলৰ দৰে চিঞৰিবলৈ আৰম্ভ কৰে। আৰু এই চিঞৰত বান্ধি ৰখা মনটো এৰাল ছিঙি তাইৰ ওচৰলৈ ঢাপলি মেলে। তাইৰ সৈতে বতাহত উৰিবলৈ, উশাহত তাইৰ সৈতে বিলীন হ'বলৈ। কিন্তু কি কৰিম, আজিকালি তাইৰ ওচৰত সময়ৰ অভাৱ। সময়বোৰে বোলে দৌৰে আৰু তাই খোজ কাঢ়ে, সেইবাবে তাইৰ ওচৰত সময়ৰ অভাৱ। কিন্তু তাই মোৰ মানস পটত সদায় স্বৰ্গৰ অপেশ্বৰী হৈ ধৰা দিয়ে। মোৰ অকলশৰীয়া সময়ত তাই মোৰ চাহ হৈ ধৰা দিয়েহি। তাই মৰম শুনা মাতষাৰ, তিৰবিৰাই থকা চকুহাল, দীঘলকৈ বৈ পতাই চুলি তাৰি, লাজুক লাজুক চাৱনিয়ে মোৰ বুকু ভেদ কৰে। মোৰ হৃদয়ৰ ভাষাবোৰ তাই বাবে, তাইৰ বাবে ৰাখিছো বুকুত এধানিমান মৰম। মোবাইলৰ ৱালপেপাৰ ৰাখিছো তাইৰ ফটো। তাই ভাল পোৱা বস্তুবোৰে আৰম্ভ কৰিছো দিনটো। প্ৰতি দুদিন তাইৰ নামত অৰ্পণ কৰিছো। তথাপিও যেন তাই সন্তুষ্ট নহয়। আজি প্ৰায় 1 বছৰেই হ'ল তাইৰ সৈতে কথা বতৰা হোৱা নাই। তাই মৰমত মতা সেই টিকলু শব্দটোৱে আজিও মোৰ দুৱাৰ দলিত অহা যোৱা কৰে। তাইৰ লগত কটোৱা স্পৰ্শবিহীন ৰাতিবোৰ, দুখবোৰ এচুকত থৈ সুখবোৰ ভগাই লোৱা মুহূৰ্তবোৰ মোৰ হৃদয়ত বৰকৈ আমনি কৰে। সেইবাবে চাগে ফোন কল ৰিচিভ নকৰা স্বত্বেও অনগলভাৱে তাইলৈ ফোন কৰোঁ। যেতিয়া তাই মোৰ হৃদয়ত আছিল, তেতিয়া মোৰ হৃদয়ত ফাগুন নামিছিল। মন মন্দিৰত সুগন্ধিয়ে ভৰি পৰিছিল। কিন্তু আজিকালি মোৰ হৃদয়ত দুখৰ গোন্ধ লাগি থাকে। কলিজাত তেজৰে চেকুৰাবোৰে কৰাল মাৰে। বিষাদবোৰে হাত বল দি মাতে। যদি কেতিয়াবা সুখবোৰ বিক্ৰী কৰিব খোজা, তেনেহলে মোক জনাবা। তোমাৰ সুখবোৰ ক্ৰয় কৰি মোৰ দুখবোৰ লগত যোগ কৰিম। কিজানিবা সুখৰ পোচাকযোৰ পিন্ধিব পাৰোৱেই। মোৰ সুখৰ পাছত তোমাৰ ওচৰতে আছে। তোমাৰ অবিহনে মোৰ জীৱন লগিন কৰা সম্ভৱ নহয়। তোমাৰ হৃদয় মন্দিৰত মোৰ নাম গৃহীত নোহোৱালৈকে মই অপেক্ষা কৰিম, মাথো মই অপেক্ষা কৰিম।